নমস্কাৰ বন্ধুসকল, মই জিতু গগৈ। আপোনালোকে চাই আছে টি গ্ৰ'য়েছ ইউটিউব চেনেল। সকলোকে এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে চাহপুলিসমূহ ৰোৱাৰ পাছত কি ধৰণে ফ্ৰেম ফৰ্মেশ্যন কৰা হয় আৰু ফ্ৰেম ফৰ্মেশ্যনটো কিয় প্ৰয়োজন আৰু কি ষ্টেপ ফ'ল' কৰি এই ফ্ৰেম ফৰ্মেশ্যনটো কৰা হয়। আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ বাবে এটা সৰু ৰিকুৱেষ্ট, যদিহে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই ল'ব। তেতিয়াহে মই আপলোড কৰা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। তো ঠিক আছে, বিশেষ বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আহক। এই চাহগছসমূহ পথাৰত ৰোৱাৰ পাছত যেতিয়া ঠন ধৰি উঠে তেতিয়া তিনিটা ষ্টেপ ফ'ল' কৰি আমি ফ্ৰেমসমূহ বনাওঁ। প্ৰথম ষ্টেপটো হৈছে আপোনাৰ চেণ্টাৰিং বা ডিচেণ্টাৰিং। ছেকেণ্ডটো হৈছে FFP1 মানে ফাৰ্ষ্ট ফ্ৰেম ফৰ্মেশ্যন প্ৰুন, আৰু থাৰ্ডটো হৈছে আপোনাৰ FFP2 ফাইনেল ফ্ৰেম ফৰ্মেশ্যন প্ৰুন। এই তিনিটা কাৰ্য যদি ভালকৈ কৰা যায় তেতিয়াহ'লে এটা ভাল ফ্ৰেম পোৱা যায়। কিয়নো এজোপা এখন বাগিচাত ভাল ফ্ৰেম হোৱাটো কিয় প্ৰয়োজন? কাৰণ চাহ খেতিটো হৈছে বহুবৰ্ষীয় খেতি। ইয়াত আজি লগালে নেক্সট বছৰ উঠাই দিয়া খেতি নহয়। সেইটো কাৰণে ইয়াক ফ্ৰেম বনোৱাটো এটা বিশেষ গুৰুত্ব দিব লাগে। প্ৰথম যোনটো য়ং ষ্টেজত 0ৰ পৰা 5 ইয়েৰলৈকে থাকে, সেই ষ্টেজত আপোনালোকে কেঁচা পাতৰ চাহিদাত ইমান গুৰুত্ব নিদি ফ্ৰেম ফৰ্মেশ্যন বনোৱাটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। তেতিয়াহে ভৱিষ্যতে আপোনালোকে কেঁচা পাতৰ চাহিদাটো বহুত বেছি পৰিমাণে পাব। আমি এই চেণ্টাৰিং কাৰ্যটো কেনেকৈ কৰিব, চেণ্টাৰিং কৰাৰ আগতে আপোনালোকে কি কৰিব, এই কথাটো আমি জানি লওঁ আহক। চেণ্টাৰিং কৰাৰ আগতে গছবোৰ চাব যাতে প্ৰচুৰ পৰিমাণে চেতসাৰটো মজুত আছে নে নাই। সেই চেতসাৰটো নাথাকিলে আপোনালোকে চেণ্টাৰিঙৰ কামটো পিছুৱাই দিব লাগে। সেইটো কাৰণে চেণ্টাৰিং কৰাৰ আগত প্ৰচুৰ পৰিমাণে চেতসাৰ আছে নে নাই এই কথাটো এটা পৰীক্ষাৰ সহায়ত কৰা হয়। এই পৰীক্ষাটো কেনেকৈ কৰা হয় মই আগতে এটা ভিডিঅ' বনাই থোৱা আছে। যদিহে আপোনালোকে এতিয়ালৈকে এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'ব। ওপৰত লিংক দিয়া থাকিব আৰু তলৰ ডেছক্ৰিপশ্যনতো এই লিংকটো মই দি দিম বাৰু। তেতিয়া আপোনালোকে এই পৰীক্ষাটো চাই পিনি পৰীক্ষাটো কৰি ল'ব চেণ্টাৰিংটো কৰাৰ আগত। যদি আপোনালোকে এই পৰীক্ষাটো কৰি আপোনালোকে জানিব পাৰিলে যে প্ৰচুৰ পৰিমাণে ইয়াত চেতসাৰ মজুত আছে, তেতিয়া আপোনালোকে কি কৰিব, প্ৰথমে এই গছবিলাক আপোনালোকে ধৰি লওক আপোনালোকৰ বাগানখন সমতল ভূমিত ফেব্ৰুৱাৰী মাহৰ বাগিচাখন যদি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আৰু এপ্ৰিল মাহৰ মাজভাগত যদি আপুনি পুলিসমূহ লগাইছে তেনেহ'লে অক্টোবৰ বা নৱেম্বৰ মাহত এই চেণ্টাৰিং কাৰ্যটো আপোনালোকে কৰিব পাৰিব। মানে আমাৰ অসমত পথাৰত ৰোৱাৰ পাছত 3 মাহ সময় লাগে ঠন ধৰি উঠিবলৈ। মানে মেইন কাৰণটোৱে হৈ গ'ল ঠন ধৰি উঠাৰ পাছতেই আপোনালোকে ফাৰ্ষ্ট চেণ্টাৰিং বা ডিচেণ্টাৰিংটো কৰিব পাৰে। চেণ্টাৰিংটো আপোনালোকে কেনেকৈ কৰিব, মাটিৰ পৰা 20 চেণ্টিমিটাৰ হাইটৰ ওপৰত 3টা শাখাডাল ৰাখি কাগজডাল কাটি দিয়া প্ৰক্ৰিয়াটোক চেণ্টাৰিং বুলি কোৱা হয়। যেতিয়া গছবোৰ ঠন ধৰি উঠিব আৰু তেতিয়াহে আপোনালোকে এই চেণ্টাৰিং কাৰ্যটো কৰিব। আৰু এই চেণ্টাৰিং কাৰ্য কৰিব যাওঁতে আপোনালোকে দেখিব যোনখন পথাৰত আপোনালোকে পুলি থাকিব সেই পুলিবোৰৰ সেই 20 চেণ্টিমিটাৰ হাইটত আপোনালোকে 3টা শাখাডাল নাপাবও পাৰে। সেইটো কাৰণে আৰু 2টা ষ্টেপ এই চেণ্টাৰিং কৰাৰ আগতে 2টা ষ্টেপ ফ'ল' কৰিবলগীয়া হয়। এই 2টা ষ্টেপ হৈ গৈছে লাং প্ৰুন বা থাৰ্ম বেকিং আৰু ডিবাডিং। এই 2টা কাৰ্য কৰিবলগীয়া হয়। লাং প্ৰুনটো বা থাৰ্ম বেকিংটো কি হয় আৰু কেনেকৈ কৰিব? লাং প্ৰুন বা থাৰ্ম বেকিংটো হৈছে মাটিৰ পৰা 20 চেণ্টিমিটাৰ হাইটৰ ওপৰত বুঢ়া আঙুলিৰ দৰে হেঁচা প্ৰয়োগ কৰি কাগজডাল ভাঙি দিয়া কাৰ্যটোক লাং প্ৰুন বা থাৰ্ম বেকিং বুলি কোৱা হয়। আৰু এই কাৰ্যটো কৰাৰ পাছত ভালকৈ মাজত চোৱা চিতা কৰি থাকিব লাগে। কেতিয়াবা সেই যোনডাল ভাঙি দিয়া কাগজডাল থাকে সেইডাল ওপৰলৈ উঠি পোখা মাৰিবলৈ লয়। সেইটো কাৰণে চোৱা চিতা মাজত কৰি থাকিব লাগে লাং প্ৰুন বা থাৰ্ম বেকিং কৰি দিয়াৰ পাছত। আৰু এনেদৰে লাং প্ৰুন বা থাৰ্ম বেকিং কৰি দিয়াৰ পাছত যেতিয়া তাত 3টা শাখাডাল ওলাবলৈ আৰম্ভ কৰিব তেতিয়া এখন চোকা কটাৰীৰে যোনটো ভাঙি দিয়া অংশটো ধুনীয়াকৈ গুৰিটো ভৰিৰে গছকি
এই কাগজডাল চোকা কটাৰীখনে কাটি দিব তাৰ মানে চেণ্টাৰিং কৰা নিচিনা হৈ যায় এইটো মানে আপোনালোকে ডিবাডিঙে কৰক বা লাং প্ৰুন বা থাম্বেকিঙে কৰক চেণ্টাৰিং কাৰ্যটো কৰিব লাগিবই মানে চেণ্টাৰিংটো মেন কিন্তু এই গছবোৰত যে আপোনাৰ তিনিটা শাখাডাল নাপায় 20 সেন্টিমিটাৰ হাইটত হেতু কাৰণে এই দুটা কাৰ্য মাজতে কৰিবলগীয়া হয় এতিয়া আমি চাই লওঁ ডিবাডিংটো কি ডিবাডিংটো হৈছে যোনবিলাক গছৰ তিনিটা শাখাডাল নাথাকে সেই গছবোৰৰ কক্ষমুকুল আৰু অগ্ৰজ মুকুলটো ছিঙি দিয়া প্ৰক্ৰিয়াটোক ডিবাডিং বুলি কোৱা হয় আৰু এই ডিবাডিংটো আপোনালোকে ফিল্ডতো কৰিব পাৰে চাহপুলি ৰোৱা এমাহ মানৰ পাছত আৰু নাৰ্সাৰীটো কৰিব পাৰে চাহপুলি লগোৱা এমাহ মানৰ আগত তো যদি আপোনালোকে চাই ফিল্ডত যদি আপোনালোকে ডিবাডিংটো কৰিবলৈ যায় তেনেহলে আপোনালোকৰ খৰচাটো অলপ বাঢ়ি যায় আৰু যদি হে নাৰ্সাৰীৰ ভিতৰতে কৰিবলৈ যায় তেনেহলে আপোনালোকৰ খৰচাটো কমি যায় হেতু কাৰণে নাৰ্সাৰীৰ ভিতৰত কৰাটো ভাল কাৰণ কম খৰচাত কৰিব পাৰিলে আমাৰ নিজৰ কাৰণে প্ৰফিট তো আপোনালোকে এই ডিবাডিং কাৰ্যটো কেনে ধৰণে কৰিব ডিবাডিং কাৰ্যটো আপোনালোকে যেতিয়া পুলিখিনি লগাবলৈ এক মাহ মান সময় বাকি আছে তেতিয়াই এই পুলিবোৰৰ অগ্ৰজ মুকুলটো কাটি দিব অগ্ৰজ মুকুলটো কি কাৰণে প্ৰথমতে কাটা হয় কাৰণ নাৰ্সাৰীত থকা পুলিবোৰৰ যোনবোৰ কক্ষ মুকুল থাকে সেই কক্ষ মুকুলবোৰ সৰু সৰু হৈ থাকে যদি অগ্ৰজ মুকুলটো কাটি দিয়া হয় তেনেহলে এই কক্ষ মুকুলবোৰ ডাঙৰ ডাঙৰ হৈ যায় আৰু এই ডাঙৰ ডাঙৰ হৈ যোৱাৰ পাছত যেতিয়া পুলি লগাবলৈ এসপ্তাহ বাকি আছে তেতিয়া আপোনালোকে কি কৰিব এই কক্ষ মুকুলসমূহ ধুনীয়া এখন চোকা বেলেট বা নখেৰে 20 সেন্টিমিটাৰ হাইটৰ ওপৰত যিমান কক্ষ মুকুল আছে এইবোৰ ছিঙি দিব বাকি 20 সেন্টিমিটাৰ তলত যোনখিনি আছে সেইখিনি এৰি দিব তাৰ পাছত এসপ্তাহ কমপ্লিট হোৱাৰ পাছত আপোনালোকে সেই পুলিখিনি পথাৰ ৰুই দিব আৰু পথাৰ ৰুই দিয়াৰ পাছত যেতিয়া দেখিব তাত তিনিটা শাখাডাল মাৰিবলৈ ধৰিছে আৰু ফুলিবোৰ ঠন ধৰি উঠিছে তেতিয়া এই চেণ্টাৰিং কাৰ্যটো কৰি দিব মানে 20 সেন্টিমিটাৰ হাইটৰ ওপৰত তিনিটা শাখাডাল ৰাখি কাগজডাল কাটি দিব এনেকৈ গোটেই চেণ্টাৰিং প্ৰক্ৰিয়াটো কৰা হয় আৰু এনেদৰে চেণ্টাৰিং কাৰ্যটো সম্পূৰ্ণ কৰাৰ পাছত যেতিয়া টিপিঙৰ কাৰণে টিপিং কৰা হয় তেতিয়া হাইটটো থাকিব লাগে মাটিৰ পৰা 60 পৰা 65 সেন্টিমিটাৰ হাইটত এই ইমানটোৰ হাইটত আপোনালোকে 2 বছৰ 3 বছৰ আপোনালোকে পাত তুলিব পাৰে 3 বছৰ পাত তোলাৰ পাছত আকৌ যেতিয়া 3 বছৰত ভৰি দিলে তেতিয়া জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ আগৰ ভাগত FFP1 কাৰ্যটো কৰিব লাগে আৰু এই FFP1 কাৰ্যটো কেনেকৈ কৰিব FFP1 মানে হৈছে ফাৰ্ষ্ট ফ্ৰেম ফৰ্মেশ্যন প্ৰুন আৰু ফাৰ্ষ্ট ফ্ৰেম ফৰ্মেশ্যন প্ৰুনটো মাটিৰ পৰা 30 পৰা 40 সেন্টিমিটাৰ হাইটত কৰা হয় আৰু এই FFP1 টো কৰাৰ পাছত গছজোপা ধুনীয়াকৈ সাফা কৰিব লাগে আৰু সাফা কৰোতে আপোনালোকে দেখিব যে কেতিয়াবা হকত ডাল এই FFP1 কৰা বাগিচাখনত পোৱা যায় তেতিয়া কি কৰিব হেই হকত ডালবোৰ মাটিৰ পৰা 10 সেন্টিমিটাৰ হাইটৰ ওপৰত তাক কাটি দিব আৰু এনেদৰে কটা কাৰ্যটো কোৱা হয় হেড ব্ৰেক বুলি এনেদৰে হেড ব্ৰেক কৰি দিব তাৰ পাছৰ পৰা 60 পৰা 65 সেন্টিমিটাৰ হাইটত আপোনালোকে ইয়াক আৰু এক বছৰলৈ টিপিং কৰি থাকিব পাৰিব আৰু টিপিং কৰি থকাৰ পাছত যেতিয়া 5 বছৰত ভৰি দিব তেতিয়া আকৌ আপোনালোকে FFP2 টো কৰিব পাৰিব আৰু FFP2 কৰাৰ আগত এটা কথা মন কৰিব লাগে যাতে যোনবোৰ শাখাডাল থাকে সেই শাখাডালবোৰৰ 10 mm হকত হয় যদি 10 mm তকৈ কম হকত হয় তেনেহলে তাক সেই বছৰত FFP2 মানে ফাইনাল ফ্ৰেম ফৰ্মেশ্যনটো কৰিব নালাগে তো হেতু কাৰণে সেই কথাটো মন দিয়াটো দৰকাৰ আৰু এই FFP2 ফাইনাল ফ্ৰেম ফৰ্মেশ্যনটো কেনেকৈ কৰিব ফাইনাল ফ্ৰেম ফৰ্মেশ্যনটো যদি ফাইনাল ফ্ৰেম ফৰ্মেশ্যনটো সেম একেই জানুৱাৰী শেষৰ ফালে বা ফেব্ৰুৱাৰী আগৰ ফালে আপোনালোকে মাটিৰ পৰা 40 পৰা 45 সেন্টিমিটাৰ হাইটত কৰিব লাগিব আৰু কৰাৰ পাছত সেম FFP1 কৰাৰ দৰেই ধুনীয়াকৈ সাফা কৰিব লাগিব আৰু সাফা কৰাৰ পাছত আপোনালোকে 60 পৰা 65 পৰা 70 সেন্টিমিটাৰ হাইটত টিপিং কৰিব পাৰিব এনেদৰে গোটেই কাৰ্যটো কৰাৰ পাছত
আপোনালোকে দেখিব যদি ভালকৈ আপোনালোকে নিয়াৰিকৈ এই কামখিনি গোটেইখিনি ভালকৈ কৰিলে তেনেহ'লে আপোনালোকৰ লাষ্টত আপোনালোকে শাখাডাল পাবগৈ ২৬টাৰ পৰা ৩২টাৰ ভিতৰত যদি ২৬টাৰ পৰা ৩২টাৰ ভিতৰত আপোনালোকে শাখাডাল পায় তেনেহ'লে আপোনালোকে ভালকৈ চোৱা চিতা কৰিছে সেইটো কাৰণে এই কামখিনি কৰোঁতে বিশেষ গুৰুত্ব দিব লাগে ফাইনেল ফ্ৰেম কৰাৰ পাছতেই পুলিৰ ইয়ং ষ্টেজো কমপ্লিট হয় তাৰপাছত মেচিয়ৰ ট্ৰি বুলি সেই পুলিখিনি ধৰা হয় মেচিয়ৰ ট্ৰিত কি কাট দিয়া হয় আপোনালোক নেক্সট ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ